নকৰিব দুৰ্নীতি নকৰিব বিজেপি চৰকাৰ হয় বিজেপি চৰকাৰ হয় গৌৰৱ গগৈ। নমস্কাৰ। আজিৰ 1 এপ্ৰিল 2024 বিজি নিউজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথা বুজি পাব। স্কিপ কৰিলে বুজি পোৱা নাযাব। অসমৰ মধ্যাহ্ন ভোজন ৰান্ধনি সহাৰিকাৰসকলৰ দাবী যে চৰকাৰে শীঘ্ৰেই তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে। কিছু ঠাইততো চঞ্চল ধৰ্ণাস্থলী, প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। এতিয়া আপোনালোকলৈ তৃষ্ণানাথে মুখ্যমন্ত্ৰীলৈ কি সকীয়নি দিছে, এই ওপৰত এটি ভিডিঅ'ৰ ক্লিপ আগবঢ়াইছোঁ। ভিডিঅ'টো আপোনালোকে চাই লওকচোন এবাৰ। বিজেপি আমাৰ দাবী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী go back নৰেন্দ্ৰ মোদী go back গৌৰৱ গগৈ হুঁচিয়াৰ গৌৰৱ গগৈ হুঁচিয়াৰ মুখ্যমন্ত্ৰী হুঁচিয়াৰ আমাৰ দাবী 2000 টকাৰ পৰা 9600 টকা বৃদ্ধি কৰক 2000 টকাৰ পৰা 9600 টকা বৃদ্ধি কৰক। আচলতে চৰকাৰে আমাক টুপি দিছে, ভেকুলীয়ে টোপ দিয়া নিচিনা আমাক টুপি দিছে। আচলতে আমি কাক বিশ্বাস কৰিম? নে গৌৰৱ গগৈক বিশ্বাস কৰিম, নে অখিল গগৈক বিশ্বাস কৰিম, নে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বিশ্বাস কৰিম, নে হাগ্ৰামা মহিলাৰীক বিশ্বাস কৰিম? হাগ্ৰামা মহিলাৰী তাত BTR ৰন্ধন কৰ্মীসকলে প্ৰায় 22 কোটিমান টকা আজিও মুকলি কৰি দিয়া নাই। যিহেতু নেকি 200কে পইচা পাব আমাৰ ৰন্ধন কৰ্মী, সেইটো BTRৰ এক্সট্ৰা এটা পইচা আছিলে। হাগ্ৰামাই আজি তাৰিখলৈকে সেই পইচাটো নিদিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কেনেকৈ বিশ্বাস কৰিম? আমাক তামোলপুৰত কৈছিলে যে অৰুণোদয়টো নাপায়, নিয়মীয়াকৰণ হ'ব। আমি আশাৰে বাট চাই আছিলোঁ। আৰু ভেকুলীয়ে টোপ দিয়া নিচিনা 500 টকা এটা দি 2000 টকা এটা কৰিছে। এখন ঘৰ 2000 টকাত চলে নেকি? মামাৰ একাপ চাহৰ দামো নহয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল পাইছিলোঁ, ধুনীয়া কাম কৰে, ৰাস্তা পদূলি ধুনীয়া বনাইছে, ঘৰত বহি থকা অৰুণোদয়ো পাইছে, ঘৰত বহি থকা মহিলাসকলে 10,000 টকাও পাইছে, ধুনীয়া আঁচনি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত জোৰাই ভাবিছিলোঁ যে তেখেতে আমাক ৰন্ধন কৰ্মীসকলক হৈ এবাৰ হ'লেও মাতিব। কমচে কম আমাক কমকৈ হ'লেও 5000 এটা দিয়ক, 5000 নালাগে, আমাক 3000 দিয়ক। কিন্তু আমাক মাত্ৰ দিছে 2000 টকা। ভেকুলীয়ে টোপ দিয়া নিচিনা নিৰ্বাচনৰ আগত টুপি পিন্ধাবলৈ আহিছে। গতিকে স্পষ্ট কথা, এইবাৰ কোনো নেতাটো বাদেই দিয়ক, কোনোৱে যদি আমাৰ ঘৰে আমাৰ আই মাতৃসকলে ঘৰে যদি যায়, তাৰ পৰিণতি কিন্তু বেলেগ এটা পৰিস্থিতি হ'ব। সেইকাৰণে কৈছোঁ, এইবাৰ 1,08,000 ৰন্ধন। এই ভিডিঅ'টোত এতিয়া যি পৰিস্থিতি দেখা গ'ল, অসমৰ বিভিন্ন ঠাইত বৃহৎ আন্দোলনটো আৰম্ভ হ'বলৈ গৈ আছে। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰন্ধন কৰ্মী, সকলো কৰ্মচাৰীয়ে এতিয়া একলগ হৈ নিজৰ অধিকাৰৰ বাবে ৰাজপথলৈ আন্দোলন কৰিবলৈ ওলাই আহিছে। লগতে তেওঁলোকে কয় যে আমি বহুত দিন ধৰি কাম কৰি আহিছোঁ, আমাৰ অৱস্থাৰ এতিয়াও সলনি হোৱা নাই। এই কথা এতিয়া বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে। মোৰ মতে চৰকাৰে এবাৰ ভবাৰ খুবেই জৰুৰী যে এজনী অংগনবাদী কৰ্মী দিনটো কেনেকৈ আৰম্ভ হয়, যে ৰাতিপুৱা শুই উঠি ঘৰৰ সকলো কাম শেষ কৰি তাৰপিছত গাঁৱৰ অঞ্চলে গৈ শিশুৰ যত্ন লয়। যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকক
আশাৰ কৰ্মী বাইদেউসকলে সহায় কৰে, স্বাস্থ্যৰ বিষয়ে বুজায়। এইবিলাক কাম কৰে। তাৰ পিছতো তেওঁলোকৰ মাহৰ শেষত পোৱা দৰমহাৰ খুবেই কম। এই অৱস্থাত অকলে এজনেই নহয়, হাজাৰ হাজাৰ লোক এই অৱস্থাত আছে। এই কাৰণে এতিয়া তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি আৰু মনে মনে থাকিলে নহ'ব। এতিয়া তেওঁলোকে সকলো মিলি একলগ হৈ মহানগৰীৰ পৰা আৰম্ভ কৰি বহু ঠাইত প্লেকাৰ্ড আৰম্ভ কৰিছে, শ্লোগান দিছে আৰু কৈছে, আমাক দৰমহাৰ বৃদ্ধি কৰক। এই আন্দোলন এতিয়াৰ ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছে। লগতে তেওঁলোকে কয় যে আমাক দৰমহা বৃদ্ধি কৰক আৰু আমাক সন্মান দিয়ক। তেওঁলোকে দৰমহা 10,000 টকালৈ বৃদ্ধি হ'ব লাগে বুলি চৰকাৰক দাবী কৰিছে। মোৰ মতে চৰকাৰে এই দাবী মানি ল'ব লাগে। কাৰণ ইমান কষ্ট কৰিও ইমান কম দৰমহাত ঘৰ এখন চলোৱা কঠিন হৈ পৰে। যদিহে চৰকাৰে আপোনালোকৰ দৰমহাৰ 10,000 টকা বৃদ্ধি কৰে, তেতিয়া আপোনালোকৰ জীৱনটো চলাই নিবলৈ সহজ হৈ পৰিব, নহয়নে বাৰু? আৰু আপোনালোকৰ এই কামবিলাক কৰিবলৈ মনত আৰু উৎসাহ যাব বা কৰিবলৈ আৰু মন যাব ভালকৈ কামবিলাক কৰিবলৈ আপোনালোকৰ। এতিয়া আৰু লগতে আপোনালোকৰ মুখত এটি হাঁহি বিৰিঙি উঠিব। আপোনালোকৰ মতে দৰমহাৰ 10,000 বৃদ্ধি হ'ব লাগেনে নালাগে? এই কথা আপোনালোকে আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে এতিয়া আপোনালোকক কৈ থওঁ যে এইটো ডাঙৰ কথা হ'ল যে এতিয়া চৰকাৰে তেওঁলোকৰ বা আপোনালোকৰ দাবীসমূহ মানি ল'বনে? এতিয়া চৰকাৰে কি কৰিব আৰু কেতিয়াৰ সিদ্ধান্ত ল'ব আৰু কিমান টকাকৈ দৰমহা বৃদ্ধি কৰিব? আহিবলগীয়া দিনত সিদ্ধান্ত আহিব পাৰে, কিন্তু সময়ৰ প্ৰয়োজন বহুত বেছি। এইবোৰ এতিয়াও স্পষ্ট হোৱা নাই। আপোনালোকৰ লৈ এটাই অনুৰোধ যে কিছুমান ভুৱা খবৰ বিশ্বাস নকৰিব, সঁচা খবৰসমূহহে বিশ্বাস কৰিব। চৰকাৰী নটিফিকেশ্যন আহিলেই মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।